Hey guys, welcome to Plusmark. আপুনি চাই আছে অসমীয়া মাধ্যমৰ বিজ্ঞান বিষয়ৰ এটি চেনেল প্লাছমাৰ্ক। আমি পঢ়ি আছিলোঁ অষ্টম শ্ৰেণীৰ দ্বিতীয়টি চেপ্টাৰ অণুজীৱ মিত্ৰ আৰু শত্ৰুৰ। আজি আমি পঢ়িম আগলৈ, গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিষেধক চিটা প্ৰহেলিকাই প্ৰশ্ন কৰিছে যে ল'ৰা ছোৱালীক শিশুক প্ৰতিষেধক চিটা কিয় দিয়া হয়। ইয়াত দিছে যে যেতিয়া আমাৰ দেহত বিভিন্ন বীজাণু সোমায় তেতিয়া আমাৰ শৰীৰে এই বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ এণ্টিবডি গঠন কৰে। আৰু সেই এণ্টিবডি কি? এণ্টিবডি হৈছে আমাৰ শৰীৰত থকা এবিধ পদাৰ্থ যিয়ে আমাক বিভিন্ন বেমাৰৰ বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি দিয়ে বা সিহঁতেই সহায় কৰে। মেইনলি বেমাৰ এটা হোৱাৰ পিছত এণ্টিবডিৰ কাম যে সিহঁতে বিভিন্ন অণুজীৱসমূহক ধ্বংস কৰিব। পুনৰ যদি বীজাণু শৰীৰত সোমায় তাক কেনেকৈ প্ৰতিৰোধ কৰিব লাগিব আমাৰ দেহে সেইটো মনত ৰাখে। আৰু তাক কি কয়? মেমৰি চেল বুলি কয়। যদি আগলৈ পঢ়া তোমালোকে গম পাবা যে তাক মেমৰি চেল বুলি কয়, যাৰ দ্বাৰা কি কৰে সিহঁতৰ গম পাই যায় স্মৃতি কোষ, যাৰ দ্বাৰা সিহঁতে গম পায় যে এই বেমাৰটো যিটো অণুজীৱ ইহঁতে আগতে আমাৰ শৰীৰত সোমাইছে, গতিকে নেক্সট টাইম সিহঁতক সোমাব দিয়া নহয়। মানে শৰীৰে তাৰ বিৰুদ্ধে যুঁজিবলৈ কষ্ট কৰিবলগীয়া নহয়। প্ৰথমতে যিখিনি কষ্ট কৰিবলগীয়া হৈছিল পিছত কৰিবলগীয়া নহয়, কাৰণ সেই বেমাৰটো অলৰেডি হৈ গৈছে। ফৰ এক্সাম্পল জ্বৰ একবাৰ হোৱাৰ পাছত প্ৰথমবাৰ হ'লে অলপ কষ্ট হয়, কিন্তু দ্বিতীয়বাৰ হোৱাৰ ক্ষেত্ৰত খুব সহজতেই কমি যায়। গতিকে কিছুমান বেমাৰ এনেকুৱা আছে যে এবাৰ হ'লে দ্বিতীয়বাৰ খুব কম কেছতে হয়। আগলৈ দিছে, গতিকে এটা মৃত বা দুৰ্বল বীজাণু যদি সুস্থ মানুহৰ শৰীৰত সোমায় তেন্তে শৰীৰে নিৰ্দিষ্ট ৰোগ প্ৰতিৰোধী বা এণ্টিবডিৰ সৃষ্টি কৰি সেই বীজাণুৰ বিৰুদ্ধে যুঁজি সিহঁতক ধ্বংস কৰে। গতিকে যদি এটা মৃত বা দুৰ্বল বীজাণু সোমাই গৈছে সুস্থ শৰীৰত, তেন্তে সেই বীজাণুটোৰ অস্তিত্বই নাথাকিব, কাৰণ সুস্থ শৰীৰে অতি জোৰেৰে অতি শক্তিশালীভাৱে সেই বীজাণুটো ধ্বংস কৰিব পাৰিব। এণ্টিবডিসমূহ শৰীৰত থাকে আৰু সেয়েহে আমাৰ শৰীৰে বীজাণুৰ পৰা হাত সাৰি থাকিব পাৰে। এতিয়া যিবোৰ এণ্টিবডি আমাৰ শৰীৰতে থাকে আৰু সেইকাৰণে কি হ'ব পাৰে, শৰীৰে বীজাণুৰ পৰা হাত সাৰি থাকে। প্ৰতিষেধক চিটাই এনেধৰণৰ কাম কৰে। কলেৰা, যক্ষ্মা, বসন্ত আৰু হেপাটাইটিছকে আদি কৰি বিভিন্ন ৰোগ প্ৰতিষেধক চিটা দিয়া হয়। এতিয়া এইখিনি ইম্পৰ্টেণ্ট যে কি ৰোগত প্ৰতিষেধক চিটা দিয়া হয়? কলেৰা, যক্ষ্মা, বসন্ত, হেপাটাইটিছ। আৰু এই লাইনটো যে এণ্টিবডি গঠন কৰে, এণ্টিবডি কি আহিব পাৰে? এডৱাৰ্ড জেনাৰে 1798 চনত বসন্তৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল। যদি আহে যে কোনে আৱিষ্কাৰ কৰিছিল আৰু কেতিয়া, তো এইখিনি লিখিবা। সৰু থাকোঁতে তোমালোকক নিশ্চয় কিছুমান ৰোগৰ পৰা হাত সাৰি থাকিবলৈ বেজী দিছিল। এই ৰোগবোৰৰ নামৰ এখন তালিকা প্ৰস্তুত কৰিব পাৰিবানে? গতিকে তালিকাখন আগলৈ দিছে, আহা আমি চাওঁ। এতিয়া তাৰে আগত এটা আৰু কিছুমান বস্তু দিছে, তাৰ পিছতো এখন তালিকা দিছে য'ত আমি ভালকৈ দেখিম যে কি বেমাৰ আছে, তাৰ কাৰক কি, তাৰ উপায় কি। এতিয়া এইখিনি পঢ়ো আহা। সৰু থাকোঁতে তোমালোকক নিশ্চয় কিছুমান বেজী দিছিল, এইখিনি আমি পঢ়িলোঁ। এতিয়া ছেকেণ্ড পেৰাগ্ৰাফ, যে এই ৰোগসমূহৰ পৰা সকলো ল'ৰা ছোৱালীক সুৰক্ষা দিয়াটো আৱশ্যক। ইয়াৰ বাবে উপযোগী প্ৰতিষেধক চিটা ওচৰৰ চিকিৎসালয়সমূহত পোৱা যায়। টিভি আৰু বাতৰি কাকতত পালছ পলিঅ' আঁচনিৰ অধীনত পলিঅ' প্ৰতিৰোধৰ বিজ্ঞাপন নিশ্চয় দেখিছা। ল'ৰা ছোৱালীক খোৱা পলিঅ' টোপাল আচলতে এবিধ প্ৰতিষেধক চিটাহে। গতিকে যিটো পলিঅ' দিয়া হয় সিও এবিধ প্ৰতিষেধক চিটা। ঠিক আছে, আগলৈ। বৰ আইৰ বিৰুদ্ধে পৃথিৱীজোৰা প্ৰচাৰৰ ফলত পৃথিৱীৰ প্ৰায়ভাগ অঞ্চলৰ পৰা বৰ আই নিৰ্মূল হোৱাটো সম্ভৱ হৈছে। এতিয়াতো বৰ্তমান বৰ আই নাই, ইও এবিধ ৰোগ আছিল যাৰ প্ৰতিষেধক চিটা দিয়া হৈছিল, আৰু এতিয়া তাৰ অস্তিত্ব একদমেই নাই প্ৰতিষেধক চিটাৰ বাবে। মানুহ আৰু আন প্ৰাণীসমূহক বহুতো ৰোগৰ পৰা ৰক্ষা ৰাখিবলৈ বৰ্তমানে বিস্তৃত হাৰত অণুজীৱৰ পৰা প্ৰতিষেধক চিটা টীকা প্ৰস্তুত কৰা হৈছে। যেনেকৈ বৰ আইৰ অস্তিত্ব নোহোৱা হৈ গৈছে এতিয়া, তেনেকৈ আন ৰোগসমূহৰো অতি সোনকালে অস্তিত্ব নোহোৱা হ'ব বুলি
প্ৰতিষেধক চিটাৰ দ্বাৰা এইবোৰ অস্তিত্ব নোহোৱা হ'ব বুলি আশা কৰা গৈছে। এতিয়া এইবাৰ নতুন টপিক, মাটিৰ উৰ্বৰতা বৃদ্ধি। কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলায়ে বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিৰীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। এতিয়া আমি আগতে পঢ়ি আহিলোঁ যে নাইট্ৰজেন স্থিৰীকৰণ কৰি কিছুমান অণুজীৱই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। এয়া আমি পাইছিলোঁ ব্যৱহাৰত। এতিয়া আমি ভালকৈ পালোঁ যে বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাই এই কামটো কৰে। এই অণুজীৱসমূহক জৈৱিক নাইট্ৰজেন স্থিৰকাৰক বুলি কোৱা হয়। আৰু এই অণুজীৱসমূহ অৰ্থাৎ নীল সেউজীয়া শেলাই আৰু বেক্টেৰিয়াক কি কয়? জৈৱিক নাইট্ৰজেন স্থিৰকাৰক, বায়'লজিকেল নাইট্ৰজেন ফিক্সাৰ্ছ বুলি কোৱা হয়। ইয়াত দেখা তোমালোকৰ ছবি দুটা হৈছে নীল সেউজীয়া শেলাইৰ। প্ৰথমটো দেখিছা সেউজীয়া দেখিবলৈ, আৰু ছেকেণ্ডটো মাইক্ৰস্ক'প অৰ্থাৎ অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা চোৱা হৈছে।